ঋতুৰাজ গায়কবাৰে সেইটো কৰি দেখুৱালে যিটো আজিলৈকে কোনো ক্ৰিকেটাৰে কৰিব পৰা নাই। ঋতুৰাজ গায়কবাৰে বিজয় হাজাৰে ট্ৰফীত কোৱাৰ্টাৰ ফাইনেলত উত্তৰ প্ৰদেশৰ বিপক্ষে 1 অভাৰত 7টাকৈ 6 লগালে। তাৰে এটা 6 ন' আহিছিল আৰু এইটো অভাৰত মুঠ 43 ৰান সংগ্ৰহ কৰিছিল আৰু ইয়াৰ লগতে তেওঁ এইখন মেচত 2টা শতক পূৰা কৰিছিল। ঋতুৰাজ গায়কবাৰে এইখন মেচত 10টা 4 আৰু 16টা 6ৰ সহায়ত 220 ৰান বনাই নট আউট আছিল। ইয়াৰ আগতে 2007 চনত যুৱৰাজ সিঙে টি20 ৱৰ্ল্ড কাপত 1 অভাৰত 6টা 6 লগাইছিল। কিন্তু এইবাৰ ঋতুৰাজ গায়কবাৰে 1 অভাৰ 7টা 6 লগাই ইতিহাস ৰচি দিলে। কিন্তু এইজন খেলুৱৈ টীম ইণ্ডিয়াত খেলিবলৈ যিমান সুযোগ পাব লাগিছিল মোৰ মতে সিমান সুযোগ পোৱা নাই। আপোনালোকৰ মতে ঋতুৰাজ গায়কবাৰে ইণ্ডিয়ান টীমত খেলিবলৈ সুযোগ দিব লাগে নে নালাগে কমেণ্ট এটা কৰি জনাব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেললৈ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।